Hello guys, আগৰ ভিডিওটো যোনবিলাক চাইছে দেখি থাকলে গম পাইছে যে আগৰ ভিডিওটো আমাৰ বিয়াৰ ব্লগ আছিল আৰু সেইটো ভিডিও হৈ গৈছিলে যেতিয়া মই কইনা লৈ আহিলো তাতে হৈ গৈছিলে আৰু ভিডিওটো বহুত বেছি দিলা হৈছে আৰু সেইকাৰণে মই পাৰ্ট 2 ষ্টাৰ্ট কৰি দিলো এইটো ভিডিও আগৰটো ভিডিওটোৰে মৰম দিব আৰু যদি আগৰ ভিডিওটো চোৱা নাই তেনেহ'লে মই ডেছক্ৰিপশ্যনত আগৰ ভিডিওটোৰ লিংক দি দিম বাৰু তেতিয়াহ'লে এতিয়া নতুন ভিডিওটো আৰম্ভ কৰোঁ মানে কি কইনাক লৈ আহিলো এতিয়া দৰাহঁতৰ ঘৰত বাকী কইনাৰ যিখিনি কৰিব লগা আছে সেইখিনি কইনা কৰি আছে আৰু আমি এতিয়া পেকিং হয় আৰু মই আহিছোঁ তাই আহিছে আৰু মই আহিছোঁ ইয়াতে যিখিনি দেখাবলগীয়া আমাৰ নিয়ম থাকে আমি সেইখিনি দেখাই দেখিম বাকী দুয়োৰে বহুত বেছি টোপনি লাগিছে তাই মইতো ড্ৰেছ চেঞ্জ কৰি দিলোঁ তাই চেঞ্জ কৰা নাই বাকী কি হয় ভিতৰত গৈ দেখাই দেখিম ইয়াত অকণমান হাহাকাৰ বেছি হৈ আছে চাউণ্ডটো মই জোৰকৈ দিব পৰা নাই দেখিছেনে ছবি তুলিৰ অৱস্থা বহুত বেছি বেয়া অকণমান আধা ঘণ্টামান এটা শুনিছোঁ আমি কইনাই গা ধুলে এতিয়া গা ধুৰ পৰা একদম বহুত বেছি অৱস্থা বেয়া ইয়াত নেটৱৰ্ক নাপায় একেবাৰে নেটৱৰ্ক ৱাইফাই লৈ চলি আছোঁ কইনাৰ পৰা মানে জিঅ' নেটৱৰ্ক নাপায় চুলি জয়শ্ৰী মোৰ চুলিৰ অৱস্থা আমি গা পা ধুলোঁ কইনাকো অকণমান মেখেলাটোৰ ভিতৰত ৰেডি কৰি দিলোঁ মানে এনেই আৰু এতিয়া মান ধৰা নিয়মখিনি আছে কিন্তু কইনাই কিবা এটা বস্তু আনিব পাহৰিছোঁ যিটো মই বৰমাহঁতৰ ঘৰলৈকে যাওঁ মানে পাহাৰৰ তললৈকে যাওঁ তাৰ পৰা বৌহঁতে তললৈকে নমাই দিব মই ইয়াৰে কোনোবা এজনৰ লগত তালৈকে যে বস্তুখিনি লৈ আহোঁ আৰু আমাক দিছে এতিয়া চাহ খাব আমাৰ টিকলিজনীও আহিছে নহয় ৰাতি পিছত ট্ৰলি লৈ কিবা কাপোৰ লৈ আহিব লগা হ'ল আমাৰ বস্তুৱে পাহৰি আছোঁ টিকলিও আহি কেনে দেখাই দিয়া ৰুটি খাব লৈছোঁ I'm sorry. My mistake. এইবিলাক মোমেন্টত থাকো My mistake, okay? I'm sorry. গাইজ চকু চাওকচোন কিমান ডাৰ্ক চাৰ্কল হৈ গৈছে আৰু প্ৰব্লেমটো হ'ল কি পুৰা পেটৰ কামৰ ক'ব লাগিছিল গাইজ মোৰ চেলেণ্ডাৰ চকু চাওকচোন কেনেকুৱা একদম ৰাউণ্ড হৈ গৈছে তিনিবাৰ মই গ'লো পেটটো কামুৰি দিলেই দৌৰিব লাগে পেটটো কামুৰি দৌৰিব লাগে সিহঁতে কৈছে মই বোলে লেট্ৰিনৰ ভিতৰতে ব্লগিং বনাব লাগে We need energy. এতিয়া আমাৰ কইনা ৰেডি হৈ আছে ইভিনিং ৰিসেপশ্যনৰ কাৰণে আৰু এই আমাৰ মেকআপ আৰ্টিষ্ট ৰিয়াবাক লাগিলে আপোনালোকে কণ্টেক্ট কৰিব পাৰে মই ৰিয়াবাৰ নম্বৰটো যদি পাওঁ আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম বাৰু মই ইয়াৰ পৰা যে খেদিম খোৱালা হৈ গ'ল এতিয়া আপোনাৰ কইনাৰ লগত বহিব লাগিব কইনা ৰখি আছে ভিতৰত ইমান বেছি গৰম সেইকাৰণে মই অকণমান বাহিৰলৈকে ওলাই আহিছোঁ মোৰ লগত কোনো অহা নাই অকলে আহিছোঁ কি কৰিম উপায় নাই ভিতৰত বহুত বেছি গৰম প্লাছ ইপিনে মহ বেছি আৰু তাইক বিয়া দিছে মালিগাঁও বিজি কলনী আমাৰ সিহঁত জীয়ানগৰ থাকে মালিগাঁও জীয়ানগৰ আৰু তাইক বিজি কলনীত বিয়া দিছে এইখিনি ওচৰতে চেণ্ট মেৰিজখন যে আছে তাৰ ওচৰতে বাৰু মই ইমান ভালকৈ এড্ৰেছ নাজানো আৰু এড্ৰেছটোনো কি দিম আৰু তাকে মই ইয়াত বহুত বেছি পুৰা একদম কামুৰিছে সেইকাৰণে অলপ বাহিৰত ওলাই আহিছিলোঁ ইমান গৰম
চাওকচোন মানুহবিলাকে এই কাষৰ হেৰিবিলাক যিখিনি এনে এৰিয়া আছে কেনে পুৰা ডাষ্টবিন কৰি দিছে সঁচাকৈ মানুহবিলাকক কি ক'ব আকৌ মই নিজৰ ড্ৰেছটো খুলি ল'লোঁ কাৰণ মাহঁত আহিছে কন্যাপক্ষৰ পৰা আৰু এতিয়া আমি তৰতৰি পাৰ্টিটো খাই মানে কইনাক লৈ কিনে আমি গৈছোঁ যাব লাগে এতিয়া বিয়া শেষ আমি যাওঁ আৰু বিয়াৰ পৰা আহি তাত একচুৱেলি কি হ'ল হেয়াৰ স্প্ৰে মাৰি কেনে ইয়াৰ হেয়াৰ ষ্টাইল কৰা হৈছিল ন তো চুলিটো বহুত ৰাফ হৈ গ'ল তো ভাবিছোঁ পূজাও আহিছে হেয়াৰটো স্মুথনিঙে কৰিলোঁ আৰু আজি মই কৰিলোঁ কেৰ' স্মুথনিং আৰু মই সদায় কৰোঁ আমাৰ গ্লেমাৰত বেলতলাত অৱস্থিত গ্লেমাৰখনত মই ইয়াত বহুত ভাল ৰিজাল্ট পাওঁ মই এতিয়ালৈকে যিমানবাৰ কৰিছোঁ প্ৰথমবাৰ কেৱল মই এথিনিয়ানত কৰিছোঁ কিন্তু এইবাৰ 5 নম্বৰবাৰ হ'ব এতিয়ালৈকে মই ইয়াতে গ্লেমাৰতে কৰি আছোঁ আৰু এইবাৰ ৰিজাল্টটো মই খুব ভাল পালোঁ কাৰণ মই এডিটটো কৰি আছোঁ মোৰ হোৱাৰ পিছত সেইকাৰণে কৈছোঁ এইবাৰ ৰিজাল্টটো মই বহুত বেছি ধুনীয়া পাইছোঁ সেইকাৰণে মই আপোনালোককো ছাজেষ্ট কৰিছোঁ যদি আপোনালোকৰ তেনেকুৱা কাৰোবাৰ মন আছে তেনেহ'লে প্লিজ আপোনালোকে আহিব পাৰে আৰু দুপৰীয়াৰ সময় মই শিফটিঙত ডিউটি ড্ৰেছতে আছোঁ দেখিছেনে সেইকাৰণে দুপৰীয়াৰ টাইম মই পেকেট লাঞ্চ এয়া অৰ্ডাৰ কৰিছোঁ অৰ্ডাৰ কৰি ইয়াতে খাম বুলি ভাবিছোঁ কাৰণ নাখালেও উপায় নাই আকৌ ডিউটিও আছে 5:30 পৰা এই দুপৰীয়া ভাগতে যিখিনি সময় পাইছোঁ এটাৰ পৰা সেনেকৈ এপইণ্টমেণ্ট পাইছোঁ তো বলক ভিডিঅ'টো ইমান টাইম চোৱাৰ বাবে বহুত ধন্যবাদ আৰু মই এইটো ভিডিঅ' এইখিনিতে শেষ কৰি দিওঁ